নমস্কাৰ মই মনালিসা গগৈ কালি অসম চৰকাৰে বিৰাট খানাপাৰাত সাফল্যৰ ঢাকঢোল বজালে প্ৰায় ৩০,০০০ৰ ওচৰা-ওচৰি ২০-২১ জনমান কম শিক্ষকৰ নিযুক্তি দিলে বোলে সেয়া বোলে স্থায়ী নিযুক্তি দিলে মুখ্যমন্ত্ৰীয়ে খুব গৌৰৱেৰে সংখ্যাটো ক'লে যে ১ লাখৰ ইতিমধ্যে সীমা ক্ৰছ কৰিলে অসম চৰকাৰৰ এইবাৰৰ এপইণ্টমেণ্টে মানে তেওঁলোকে যিমান নিযুক্তি দিলে তাত ১ লাখৰ সংখ্যা ক্ৰছ কৰিলে এতিয়া কথা হ'ল এই টেট শিক্ষক সম্পৰ্কত মই আগতেও ভিডিঅ' বনাইছোঁ তেওঁলোকৰ কালিৰ যিটো ৰিয়েকশ্যন যিটো প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া দেখি সঁচাকৈ বেয়া লাগিছে এই কাৰণে যে মুখ্যমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰীগৰাকীৰ কথাত আচলতে মানুহে আৰু উল্টাকৈ প্ৰশ্ন সোধাৰ ক্ষমতা হেৰুৱাই পেলাইছে যিটো কাৰণে তেওঁলোকে কালি যদিও এপইণ্টমেণ্ট লেটাৰ ল'বলৈ আহিছে তেওঁলোকৰ মুখবোৰ যিটো এটা ফূৰ্তি পাব লাগিছিল সেই ফূৰ্তি নাই কাৰণ এইসকল মানুহে আজিৰ পৰা 10 বছৰ আগতে 12 বছৰ আগতে 2012 চনৰ পৰা এইটো এপইণ্টমেণ্ট আছিলে মে' চনৰ পৰা 2012ৰ মে'ৰ পৰা গতিকে 2012ৰ মে' আৰু এতিয়া 2024 চনৰ ছেপ্টেম্বৰ মাহ গতিকে আপোনালোকে ভাবি চাওক 12 বছৰ আগত তেওঁলোকে চৰকাৰী চাকৰি পাইছিল সেইসকল মানুহক এই একেজন শিক্ষামন্ত্ৰীয়ে খানাপাৰাত মাতি আনি একেধৰণেৰে নিযুক্তি প্ৰক্ৰিয়া কাৰণে মাতি আনি পেলাই ঢাকঢোল বজাই চাকৰি দিছিল আমিও তেতিয়া ভাবিছিলোঁ যে হয় এইটো খুব ভাল কথা হৈছে অৱশ্যে তেওঁলোকৰ এইটো আছিলে ঠিকাভিত্তিক হ'লেও টেটটো আচলতে অসম চৰকাৰে পতা তেতিয়াও পৰীক্ষা নাছিল এতিয়াও নহয় টেটটো আছিলে টিচাৰ্ছ ইলিজিবিলিটি টেষ্ট শিক্ষকৰ মাপ নিৰূপণৰ কাৰণে এটা পৰীক্ষা লৈছিলে শিক্ষক হ'বৰ যোগ্যতাৰ মাপকাঠি জোখা এইটো পৰীক্ষা আছিলে আৰু দেশৰ বিভিন্ন প্ৰান্তত এই পৰীক্ষাটো সেইটো সময়ত হৈছিলে তাৰ আগতেই বেলেগবোৰ ষ্টেটত হৈছিলে আৰু তাৰে পাৰ্ট হিচাপে অসমতো হৈছিলে কংগ্ৰেছ চৰকাৰৰ দিনত তাৰপিছত পৰ্যায়ক্ৰমে 4বাৰমান হ'ল তাৰপিছত কিন্তু টেট উত্তীৰ্ণ বহুতে পৰীক্ষা দিও পাছ কৰিও কিন্তু চাকৰি পোৱা নাই তাৰপিছত চৰকাৰৰ নানানটা যুক্তি যে ভেকেন্সি হ'লেহে পাব এইটো আপোনালোকে পাছ কৰিহে থৈছে এইটো আপোনালোকে নাভাবিব যে এইটোৰ কাৰণে আপোনালোকে চাকৰি পাব এনেকুৱা ধৰণৰ যুক্তিও শিক্ষামন্ত্ৰীয়ে দিলে বিভিন্ন সময়ত সেইবোৰো বাদ দিলোঁ নোপোৱাবিলাক বাৰু নায়েই কিন্তু যিসকলে পালে যিসকলে বিগত 12 বছৰ ধৰি চাকৰি কৰি আছিল তেওঁলোকক কালি আকৌ মাতি পেলাই সেইবোৰ এতিয়া বহুতবোৰ মাইকী মানুহ যিসকলে মহিলাই তেতিয়া চাকৰি কৰিছিল যিসকল যুৱতী হিচাপে জইন কৰিছিল তেওঁলোক এতিয়া মাকটো হ'লেই ল'ৰা ছোৱালীও গৈ পেলাই 12-13 বছৰীয়া হ'ল গতিকে সেইসকলক আজি কালি আকৌ মাতি আকৌ একেটা কামটো একেটাই জেগাও একেডোখৰে তাত আকৌ পুনৰবাৰ বোলে তেওঁলোকক চাকৰি দিলে এতিয়া তেওঁলোকে কি ফিল কৰিছে নাজানো আমাৰ দেখাবিলাকৰ কিন্তু গা পিৰপিৰাই যোৱা বুলি যে কয় পিৰপিৰাই গৈছে কাৰণ কামটো কি কাম চাওক মানুহে চাকৰি এটা পদোন্নতি হয় দৰমহা যদি ইনক্ৰিমেণ্ট যদি লাগে তেতিয়াহ'লে মানুহৰ ভাল লাগে যে ঠিক আছে তেওঁলোক কণ্ট্ৰেক্টচুৱেল আছিল তেওঁলোকে ইমান টকাত জইন কৰিছিলে ধৰি ল'লোঁ মই তেওঁলোকে 25,000 টকাত জইন কৰিছিলে আৰু তেওঁলোকৰ এতিয়া স্থায়ী নিযুক্তি হ'ল আৰু তেওঁলোকৰ দৰমহাটো ইমান ধৰণৰ হ'ল মানে বাঢ়ি গ'ল তেওঁলোকৰ ক্ষেত্ৰত হ'ল ওলোটাটো কি তেওঁলোকে যদি 25,000 টকাত জইন কৰিছিল কাৰোবাৰ যদি এই 12 বছৰ খটাৰ পাছত দৰমহা যদি গৈ পেলাই 42-43,000 হৈছিল তেওঁলোকৰ দৰমহাটো এতিয়া 15,000-16,000 কমি আকৌ সেই আগৰ জেগাত মানে এই যে লুডুৰ যে খেলখন এপইণ্টমেণ্ট পাবলৈ আপুনি ভগৱানক খুব খাটি আছে একটো মানে লুডুত যে আমি ছয় ওলাবলৈ যে খুব খাটো সাপে খুটাৰ পাছত সেই ছয় ওলাবলৈ খুটিলে তেওঁলোকে চাকৰিটো পালে গৈ তেওঁলোকে চাকৰি এটা ভাল পৰ্যায় আহিল তাৰপিছত তেওঁলোকক আকৌ 99তে সাপটোৱে খুটি দিলে আহি আকৌ আগৰ জেগাত মানে আজিৰ পৰা 12 বছৰ আগত যিটো দৰমহাত তেওঁলোকে জইন কৰিছিল আকৌ সেইটো দৰমহাত যদি দৰমহালৈকে যদি উভতি যাব লগা হয় স্থায়ীকৰণৰ নামত তেওঁলোকৰ কি প্ৰফিট হ'ল সেই মানুহখিনি এই অভিজ্ঞতাখিনি অথলে গ'লনে তাৰোপৰি লগত আকৌ তেওঁলোকে যদিও কালি মুখ্যমন্ত্ৰীয়ে বাৰেপতি কথাটো কোৱা নাই কাৰণ তেওঁ কিছুমান কথা নকয় কিছুমান যিবোৰ নিগেটিভ দিশ সেইবিলাক লুকুৱাই ৰাখি সদায় পজিটিভবোৰ বেছিকৈ কয় চিঞৰি বাখৰি নিগেটিভ দিশটোৰ ভিতৰত কালিৰ পৰা তেওঁলোক সকলো এই যে 29,000 মোটামুটি 30,000 যে চাকৰিলৈ যাব নিজৰ জেগালৈ সেইসকল আকৌ তাত নতুন হ'ল শিক্ষক মানে জেগাডোখৰ তেওঁলোকৰ কাৰণে পুৰণি কিন্তু পদ হিচাপে তেওঁলোক আকৌ নতুন এপইণ্টমেণ্ট গতিকে ইয়াৰ আগত যিসকলে এপইণ্টমেণ্ট পালে আজি 2-3 বছৰ আগত তেওঁলোক তাতকৈও জুনিয়ৰ হৈ পৰিল
কিন্তু এতিয়া মুখ্যমন্ত্ৰীয়ে টোপকেইটা কি দিলে সেইটো শুনিতো আৰু আচৰিত লাগিছে তেওঁ কৈছে যে SBI লোন ল'ব পাৰিব আপোনালোকে ঘৰৰ কাৰণে লোন ল'ব পাৰিব সেইটো এটা ইনক্ৰিমেণ্ট থাকিব 3% নে 4% ইনক্ৰিমেণ্টৰ কথা তেওঁ কৈছে তাৰপিছত তেওঁ কৈছে যিসকলে অলৰেডি 10-12 বছৰ খাটিলে তেওঁলোকে এই বিশেষ কেইখনমান জিলা দি দিছে তাৰ পৰা মনপচন্দৰ জিলালৈ যাব পাৰিব এতিয়া সেই কথাটোত আপোনালোকে কিমান সন্তুষ্টি পাইছে মই নাজানো বেলেগ বেলেগ জিলা জায়গাত চাকৰি কৰি থকা সকলে সেইটো এটা কাৰণ হ'লনে আপোনালোকৰ দৰমহাটো একে ৰাখি যদি সেই জেগাবিলাকতে চাকৰি কৰি দিলে আপোনালোক সিমানেই ছেটিছফেকশ্যন পালেহেঁতেন কিন্তু এতিয়া আকৌ নতুন জেগালৈ আপোনালোকে আহিব পাৰিব কথাবোৰ চাওক ভালুৰি বোলাবলৈ কি কৰিছে সেইটো চাওক আপোনালোকে বোলে তেওঁ বোলে SBIত কৈ দিব আপোনালোকে লোন ল'ব পাৰিব আপোনালোকে কিজানি লোন বিচৰাই নাই আৰু সিমানখিনি যদি আপোনালোকে 42,000কে পাই থাকিলেহেঁতেন তেতিয়া কিজানি আপোনালোকে লোনেই নল'লেহেঁতেন এনেকুৱা ধৰণৰতো কথা আছে এইবোৰ কথা মুখ্যমন্ত্ৰীয়ে অকণো ভবা নাই নভবা নিচিন্তাকৈ আপোনালোকক পজিটিভ ৱেত দেখাবলৈ গৈ লোন ল'ব পাৰিব আপোনালোকৰ ইনক্ৰিমেণ্ট লাগিব ইনক্ৰিমেণ্ট যিটো লাগিব 3% নে 4% মই ধৰি ল'লোঁ মই পাহৰি গৈছোঁ একজেক্টলি বাৰু মই 4% বুলিয়ে ধৰিলোঁ যদিও 3 হয় যদিও মই নাজানো পাহৰিছোঁ 4% লাগিলেও আপোনালোকৰ কিমান লাগিব ইনক্ৰিমেণ্ট যিটো লাগিব সেইটো আপোনালোকৰ যিটো এতিয়া পাই থকা যোৱা মাহলৈকে পাই থকা যিটো দৰমহা আছিল সেই দৰমহাটোৰ সমান হ'বগৈনে কেতিয়াও নহয় আৰু আপোনালোকৰ কিমান বছৰ চাকৰি আছে মইতো ভাবোঁ 2012 চনত যেতিয়া এডভাৰটাইজমেণ্টটো আহিছিল তেতিয়া 43 বছৰলৈকে দিয়া যেন মোৰ মনত পৰে 43 বছৰলৈকে যদি দিছিল সেই সময়ত 35 বছৰীয়া 36 বছৰীয়া 37 বছৰীয়া মানুহেও কাৰণ এইটোৰ কাৰণে এপ্লাই কৰিছিলে আৰু যিসকলে লাষ্ট ষ্টেজ মানে 43 বছৰ বা 42 বছৰত যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ এতিয়া বয়স গৈ পেলাই হ'ল 54 বছৰ 54 বছৰত SBIয়ে মই জনাত বেংকৰ কেতিয়াও লোন নিদিয়ে 54 বছৰ বয়সত আপুনি যদি এটা লোনো লয় সেইটো আপোনাৰ 6 বছৰৰ ভিতৰত আপুনি কমপ্লিট কৰিব লাগিব আপোনাৰ EMIটো বহুত বেছি হৈ যাব আপুনি ইফালে দৰমহাটোতো 25,000 মানহে পাব EMIটো বহুত বাঢ়ি যাব সেইটো এটা কথা আছে গতিকে আপুনি প্ৰেক্টিক্যালি সেইটো লোনৰ কাৰণে যাব নোৱাৰে কাৰণ তেতিয়া আপোনাৰ বয়স যদি কাৰোবাৰ 35 বছৰ আছিল এতিয়া আপোনাৰ গৈ 47 বছৰ হ'ল আপুনি লোন এটা ল'বলৈও যদি আজিৰ ডেটতো যদি লোন ল'বলৈ যায় আপুনি আপোনাৰ ইনকামটোতো সেই কমিহে আহিল আগৰ যিটো পাই আছিল তাতকৈ কমি আহিল আকৌ আপোনাৰ কি হ'ল হাতত সময় থাকিল মাত্ৰ 13 বছৰ গতিকে এই কথাবোৰ মুখ্যমন্ত্ৰীয়ে এনেই ভালৰি বুলাবলৈ কয় এইবোৰ ভালৰি বুলোৱা কথা কিন্তু প্ৰেক্টিক্যালি কথাবোৰ একেবাৰে ইম্প্ৰেক্টিকেল কথা সেইটো হ'ল এটা ডাঙৰ কথা তাৰপিছত আটাইতকৈ লাভ হ'ল মুখ্যমন্ত্ৰীয়ে ঢাক ঢোল বজালে বহুতে ভাবি ল'লে যিসকলে ইমান দকে কথাটো ভবা নাই তেওঁলোকেতো ভাবিয়ে ল'লে যে বা বঢ়িয়া মুখ্যমন্ত্ৰীয়ে ইমানখিনি এপইণ্টমেণ্ট দিলে কালিতো তেওঁ একেবাৰে মনৰ আনন্দ ফূৰ্তি গোটেইখিনি প্ৰকাশ কৰি গ'ল সেইটো এটা আছে আৰু মাহত তেওঁ কিমান কোটি টকা প্ৰফিট কৰিলে আপোনালোকে ভাবক কিমানখিনি চৰকাৰৰ ৰাজহ হিচাপে ঘূৰি আহিলে সেইটো আপোনালোকে ভাবক আপোনালোকৰ একোজন শিক্ষকৰ পৰাই যদি 14-15 হাজাৰকৈ আহে এভাৰেজ 15 হাজাৰকৈ যদি আহে তেনেহ'লে 30,000 শিক্ষকৰ পৰা মাহে তেওঁ কিমান কোটি টকা মানে আমাৰ ৰাজহ হিচাপে পাই গ'ল ৰাজহ মানে কি হেৰিয়াত জমা হ'ল ৰাজভঁৰালত জমা হ'ল আপোনালোকক দিবলগীয়া পইচাটো চৰকাৰে পাই গ'ল তাৰপিছত তেওঁ এতিয়া ক'ৰবাত ব্ৰিজ বনাব কিবা বনাব এইবোৰ যে হস্পিটেল আৰু মেডিকেল কেইখনমান বনাম বুলি কৈছে এই ধৰণৰ কামবোৰ তেওঁ কৰি যাব গতিকে জনতাই ভাবিছে যে হয় মুখ্যমন্ত্ৰীয়ে বহুত কাম কৰিছে কোৱাৰ ষ্টাইলটোতো আমি কিন্তু ইমান কনফিডেণ্টলি ক'ব নোৱাৰোঁ এনেকুৱা ধৰণৰ সুবিধাবিলাক দি মানুহৰ ওপৰত নিৰ্যাতন বুলিয়ে কৈছোঁ এক প্ৰকাৰ নিৰ্যাতন চলায় কৰ্মস্থানত এনেকৈ গপচত কোৱাটো আচলতে এটা কোৱালিটি লাগিব বিশেষ কোৱালিটি থকা মানুহে ক'ব পাৰিব কাৰণ মই আগতেও এবাৰ কৈছিলোঁ যে আৰক্ষী বিভাগত শুনিছোঁ পানিছমেণ্ট ট্ৰেন্সফাৰ তেওঁলোকক হেৰিয়ালে এইটো কি কয় ক'ৰবাত বেয়া কাম কৰিলে তেওঁলোকক পানিছমেণ্ট ট্ৰেন্সফাৰ দিয়ে হেডকোৱাৰ্টাৰ ক্ল'জ কৰা নে কি কৰা বুলি তেওঁলোকৰ কয় কিন্তু বেলেগবোৰ বিভাগততো মই আজিলৈকে শুনা নাই সকলোৰে চাকৰি ওপৰলৈ যায় দৰমহা বাঢ়ে ওলোটা এনেকৈ কমি অহা শুনা নাই আৰু 30,000 এপইণ্টমেণ্ট দিলোঁ স্থায়ী কৰিলোঁ বুলি এতিয়া এইখিনি কৰিব আৰু বাকী যিসকল থাকি গ'ল তেওঁলোককো 3 বছৰৰ ভিতৰত কৰিব বুলি কৈছে গতিকে এই প্ৰক্ৰিয়াৰ পৰা কোনো সাৰি নাযায় আৰু যিসকল থাকি গ'ল তেওঁলোকৰ কাৰণে চাগে আৰু বা কি নতুন প্ৰচেছ উলিয়ায় সেইটোও নাজানো গতিকে এই কথাবিলাকত আচলতে সঁচাকৈ বিৰাট বেয়া লাগিছে যে টেট শিক্ষকসকলৰ এতিয়া এনেকুৱা এটা অৱস্থা হ'লগৈ যে তেওঁলোকে আঁতৰিও আহিব নোৱাৰে এই ফলাফলটোৰ পৰা বোলে নাই মই নকৰোঁ চাকৰি সেইটো পৰ্যায়ো নহয়
কাৰণ তেওঁলোকৰ এতিয়া সন্তান সন্ততি হ'ল, এখন সংসাৰ হ'ল সকলোৰে, কোনোতো নতুনকৈ এপইণ্টমেণ্ট পোৱা নাই। 12 বছৰ আগৰ বা 13 চনৰ 14 চনৰ 17 চনৰ এইবোৰ চব চাকৰি বাকৰি কৰি এতিয়া তেওঁলোকৰ সংসাৰ হ'ল। গতিকে তেওঁলোকে চৰকাৰে যি কয়, কাইলৈ যদি চৰকাৰে চাকৰি শেষ বুলিও কয়, তেওঁলোকৰ উপায় নাই। আৰু তেওঁলোকক যদি নহয় বোলে ইয়াত নহয়, যদি গুৱাহাটীত কৰাজনক নি পেলাই একেবাৰে বোলে বাংলাদেশ সীমান্তত দিয়ে, তেওঁলোকৰ উপায় নাই, অপশ্যন নাই। গতিকে অপশ্যন নাই কাৰণে তেওঁলোকে মানি ল'বলৈ বাধ্য হৈছে। কিন্তু কালি মানুহবিলাকৰ মুখবোৰ দেখি আৰু বহুতৰ লগত মই কথা পাতি গম পাইছোঁ তেওঁলোক অত্যন্ত ক্ষোভিত। কিন্তু উপায়বিহীন, নিৰুপায় এই মুখ্যমন্ত্ৰীক কৈ লাভ নাই, বুজাই লাভ নাই। তেওঁ অতি উল্টাকৈ গৌৰৱ কৰি পেলাইহে কথাখিনি কৈছে। গতিকে তেওঁলোক এক প্ৰকাৰ মানসিকভাৱে ভাগি পৰিছে। আৰু ক'ত কি অঘটন ঘটিবলৈ গৈ আছে নাজানো, কাৰণ বহুতৰতো লোন চোনবিলাক আছে। কাৰণ মানুহে যেতিয়া এটা দৰমহা পাই থাকে, সেই দৰমহাটোৰ ওপৰত তেওঁলোকে কিছুমান প্লেনিং কৰে। যেতিয়া ঘপকৈ সেই দৰমহাটো আধা কমি যায়, তেতিয়া বহুতবোৰ ৰিডিউচ কৰিব লগা হয়। গতিকে ৰিডিউচ কৰোঁতে বহুতবোৰ সমস্যা, আৰ্থিক সংকট, আৰ্থিকভাৱে জুৰুলা কৰি পেলোৱা নিচিনা হয় আচলতে। গতিকে তেওঁলোকে কিন্তু নিজৰ দৰমহাবোৰ চাব, MLA বিধায়ক মন্ত্ৰী তেওঁলোকৰ দুগুণ কৰে আৰু এক্সপেণ্ডিচাৰ বাঢ়ি গৈছে। আজিৰ পৰা 12 বছৰ আগৰ যিটো দৰমহা আছিল তাতকৈ এতিয়া আপোনাৰ খৰচ বেছি, লাইটৰ বিলেই কিমান আহে। গতিকে এই ধৰণৰ টকা পইচাবিলাকৰ খৰচ পাতিবোৰতো আছেই। গতিকে আমি সহমৰ্মিতাহে প্ৰকাশ কৰিব পাৰোঁ, তাতকৈ বেছি একো কৰিব নোৱাৰোঁ। কিন্তু টেট শিক্ষকসকলে আচলতে একেলগেই যদি এটা বৃহৎ সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন যিকোনো ধৰণৰ, তেতিয়া চাগে কিবা এটা হ'লহেঁতেন। কিন্তু আপোনালোকৰ মাজতো শুনো যে এছামে কিবা মানে, এছামে নামানে, এনেকুৱা ধৰণৰ আছে। গতিকে আপোনালোকক এতিয়া আমি আৰু সহমৰ্মিতাহে প্ৰকাশ কৰিব পাৰিম। আৰু মুখ্যমন্ত্ৰীয়ে ঢাক ঢোল বজোৱা প্ৰক্ৰিয়াটো আচলতে সঁচাকেই কিন্তু এইটো খুব মানে বেয়া লাগিছে। এইটো নহয় আচলতে। সফলতাৰ জয়গান এনেকৈ নাগায়। মানুহক হেৰাছমেণ্ট কৰি পেলাই সফলতাৰ জয়গান গোৱাটো আচলতে ভাল কথা বুলি ক'ব নোৱাৰি। ইয়াতকৈ দীঘলীয়া নকৰোঁ। নমস্কাৰ, ধন্যবাদ।